Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ আহিলো। আজি দিনটো কি কৰিম তাকে অকনমান দেখাম বুলি ভাবিছো। বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া ৰাতিপুৱাৰ 8টা বাজিছে। মই গা পা ধুই আহিলো। তাৰ পিছত এয়া দেখিব আপোনালোকে মোৰ বেবিটো বৰ্তমান শুই আছে। পুৰা টোপনি। কত উল্টা হৈছে কেমেৰাটো। এয়া দেখিছে শুই আছে। অকনমান পিছত উঠিব। এফালে দেখিব আমাৰ ভন্টি এজনী আছে। ভন্টিয়ে ঘৰ চাফা মানে তাই ঘৰ সাৰি আছে। ভালকে আহা নাই আন্ধাৰ। হাই কৈ দে। হাই জাৰু মাৰি আছো এতিয়া। তাৰ পিছত আৰু কি কৰিম আমি দুজনীয়ে আপোনালোকক দিনটো দেখাই থাকিম। ভিডিওটো শেষলৈকে চাই থাকিব। মই বাহিৰলৈ ওলাই আহিলো। তাৰ পিছত আমাৰ ভন্টিক দেখিছো কুন্দুৰু পাৰি আছে। আপোনালোককো দেখাম, চাই থাকিব। নাই এনে কষ্ট কৰি আছো। এই মোৰ হাততে আহি পখিলা এটা বহিছিলে দেখিছা? আছে দেখিছো। আমাৰ ইফালে এইটো কুন্দুৰু বুলি কয়। বেলেগ ফালে কি বুলি কয় জনাবচোন। ৰ ভালকে কিবা হলে দেখাব পাৰিম ওচৰত। বহুত ওপৰত আছে, নাপাবি। পালে লৈ আহিবি, তাৰপিছত দেখাম কিমান পাইছো। বাবুৱে অকলে শুই আছে, মই যাওঁ। ভাত অলপ খাই ল'ম। ইফালে আমাৰ চুনু খাৰ পাই গ'ল। আমি কি পাৰি আছিলো বেটা? আমি চব্জি পাৰিব গৈছিলো কোন দেই। খাৰ পাই আছ? এয়া দেখিছে মই ভাত খাবলৈ লৈছো। আজি আমাৰ ৰাতিপুৱাৰ খানাটো হৈছে, ইফালে দেখিছে আপোনালোকে, এয়া হৈছে কোমোৰা খাৰ, আলু বেঙেনা ভাজি, ইফালে চাটনি, ইফালে মাছ লৈছো 1 পিচ। অমিতা মাছ বনাইছিলো, ৰাতি অমিতা মাছ আছিলে, তাকে লৈছো। এতিয়া খাই লওঁ। হেল্ল' গাইজ, আমি ভাত খাই ললো। তাৰ পিছত এতিয়া চাবা আমাৰ অভিনৱ বেটা কি কৰি আছে। আমাৰ অভিনৱ বেটা কি কৰি আছে বেটা? বাবা দে নাচি দে অলপ, নাচি দে। বাবা বুঝু ইমান চিঞৰিব পৰা হৈ গ'ল মোৰ ল'ৰাটো। বাবা মাইনটো কি ফুৰ্তি। এইয়া মোৰ ফ্ৰেণ্ডৰ কথা পাত বেটা। হেল্ল' গাইজ ক। হেল্ল' গাইজ, মা আৰু মই খেলি আছো এতিয়া। কৈ দেখোন, মা আৰু মই খেলি আছো এতিয়া। হেল্ল' গাইজ, আমি এতিয়া ক'বালৈ যাবলৈ ওলাই আছো। আপোনালোকক সকলোবোৰ দেখাম। য'লৈকে যাম মই তাত এইযোৰ কাপোৰ পিন্ধি যাম বুলি ভাবিছোঁ। কেনেকুৱা লাগিব চাওকচোন। এইযোৰ কাপোৰ পিন্ধি যাম বুলি ভাবিছিলোঁ। আমাৰ বড়ো ড্ৰেছ হয়। এইফালে চাওক, আমাৰ বেটা পুৰা একদম খেলি আছে মানে। তাকো এতিয়া ওলাব লাগিব। মই ওলাই কৰি লওঁ, চাই থাকোঁ। আমি মানে অন্নপ্ৰসন এখন খাবলৈ গৈ আছিলোঁ। তাৰ কাৰণে গিফ্ট এটা লৈ লাংহিনলৈ গৈ আছোঁ। এয়া আপোনালোকে দেখা পাইছে। আমি লাংহিনত আহি পাই গ'লোঁ দাদাৰ ঘৰত অন্নপ্ৰসন খাবলৈ। ভিডিঅ' মানে কৰিবই পৰা নাই, বহুত হুৰাহুৰি হৈছিল যে।